নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই দুলিয়াজান অইল নাৰ্ছিঙৰ যি GNMৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে ইতিমধ্যে, তাৰ ওপৰত ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব ভিডিঅ'টি। অইল নাৰ্ছিং স্কুলৰ ফালৰ পৰা যিহেতু এখন এডমিশ্যনৰ নটিচ ওলাইছিল তেওঁলোকৰ ৱেবছাইটত যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনিয়েহে এপ্লাই কৰিব পাৰিব বুলি, আৰু যিবোৰে হৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সে অনুষ্ঠিত কৰা GNM এক্সামত উত্তীৰ্ণ হৈছিল তেওঁলোকেহে তাত লিংকত গৈ পিনি এপ্লাই কৰিব পাৰিছিল। তাৰ ভিত্তিতে আজি এই নটিচখন মেৰিট লিষ্টখন প্ৰকাশ পাইছে। কাৰ কাৰ নাম আহিছে এইটো জানিবলৈ হ'লে আপোনালোকে দুলিয়াজান অইল নাৰ্ছিঙৰ ৱেবছাইটত যাব লাগিব। তাত গৈ মই দেখুওৱা ধৰণে আপোনালোকে চাই ল'ব পাৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এডমিশ্যন ৰিলেটেড ভিডিঅ'সমূহ মই এই চেনেলটোতে আপোনালোকক জনাই দিম। যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।